দিনক দিনে ইণ্টাৰনেট ব্যৱহাৰকাৰী সংখ্যাৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতিদিনে গড় 1 মিলিয়ন নতুন ইণ্টাৰনেট ব্যৱহাৰকাৰী আগমন ঘটিছে। আমি যদি পৃথিৱীৰ সবাতোকৈ ধনী মানুহৰ তালিকাখনলৈ চাওঁ, তেন্তে দেখিম যেন এই তালিকাত ইণ্টাৰনেটৰ ক্ষেত্ৰখন দখল কৰি থকা ব্যক্তিৰ পৰিমাণে অধিক। উদাহৰণস্বৰূপে আমি ধৰিব পাৰোঁ বিল গেটছ, মাৰ্ক জুকাৰবাৰ্গ, জেফ বেজোছ, জেক মা ইত্যাদি মহান ব্যক্তিত্বৰ নাম। ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে ইণ্টাৰনেটৰ ক্ষেত্ৰখন কিমান বিশাল তথা লাভদায়ক। অসমৰ বহুতো যুৱক-যুৱতীয়ে ইণ্টাৰনেট কেৰিয়াৰ নিৰ্বাচন কৰি যথেষ্ট উন্নতি লাভ কৰিছে। কিন্তু অসমত এই ক্ষেত্ৰখন যিমান প্ৰসাৰ লাভ কৰিব লাগিছিল, সিমান প্ৰসাৰ লাভ কৰা নাই। সেয়েহে বৰ্তমান সময়ত ইণ্টাৰনেট কেৰিয়াৰ বাছি লোৱাটো সবাতোকৈ উত্তম আৰু লাভদায়ক। অসমৰ এটা জনপ্ৰিয় ব্লগ আছে যাৰ নাম assamcareer.com। এই ৱেবছাইটৰ মাহিলী উপাৰ্জন আনুমানিক 1 লাখতকৈ অধিক। তেন্তে আপুনি এতিয়া অনুমান কৰিব পাৰে ইণ্টাৰনেট মাৰ্কেটিং কিমান লাভদায়ক। তেন্তে আহকচোন আমি ইণ্টাৰনেটৰ লগত জড়িত লাভদায়ক কেৰিয়াৰ সম্পৰ্কে আলোকপাত কৰোঁ। ইণ্টাৰনেটৰ লগত জড়িত লাভদায়ক অন্যতম কেৰিয়াৰৰ বিকল্প হ'ল ব্লগিং। ব্লগ হৈছে ইণ্টাৰনেটৰ এনে এখন ক্ষেত্ৰ য'ত এজন ব্যক্তিয়ে নিজৰ মতামত লেখনিৰ সহায়ত উপস্থাপন কৰিব পাৰে। ধৰি লওক একোটা ৱেবছাইটত দৰ্শকক মনোৰঞ্জন দিবলৈ শুহুতীয়া মেকুৰীৰ ফটো পোষ্ট কৰা হয়। তেনে ক্ষেত্ৰত তাক একোটা ব্লগ বুলি ক'ব পাৰি। ব্লগিং একোটা ৱৰ্ক ফ্ৰম হোম অৰ্থাৎ ঘৰৰ পৰাই কৰিব পৰা কাম। মাত্ৰ আপোনাৰ হাতত একোটা কম্পিউটাৰ আৰু ইণ্টাৰনেট সংযোগেই যথেষ্ট। ব্লগিং ক্ষেত্ৰখনত মাত্ৰ দৰকাৰ আপোনাৰ আগ্ৰহ, ধৈৰ্য আৰু নেৰানেপেৰা চেষ্টা। সাধাৰণতে ব্লগিং শিকাৰ বাবে কোনো নিৰ্দিষ্ট শিক্ষানুষ্ঠানত পাঠ্যক্ৰম নাই। কিন্তু আজিকালি বহুতো অনলাইন প্লেটফৰ্মত ব্লগিঙৰ কোৰ্ছ যুগুত কৰা হৈছে, যেনে ইউডেমি, চাউথ মিলাউট ইউনিভাৰ্চিটি, শ্বেয়াৰ স্কিল, ইণ্টাৰ্নশালা ইত্যাদি। ব্লগাৰসকলে সাধাৰণতে টকা উপাৰ্জন কৰে এডভাৰটাইজমেণ্ট, এফিলিয়েট মাৰ্কেটিং, ছেল্ফ ছাৰ্ভিচ আৰু কনচালটেণ্টৰ দ্বাৰা। বৰ্তমান সময়ত সবাতোকৈ লাভদায়ক অন্যতম কেৰিয়াৰ হ'ল ফ্ৰিলেন্সিং। ফ্ৰিলেন্সাৰ বাকী একো নহয়। ফ্ৰিলেন্সাৰ হ'ল এনে এজন স্ব-নিয়োজিত ব্যক্তি যি কোনো কামত স্থায়ীভাৱে নিয়োজিত নাথাকে। তেওঁক যি কাম দিয়ে সেই কাম নিৰ্দিষ্ট সময়ত সমাপন কৰি তাৰ বিনিময়ত মূল্য আদায় লয়। ধৰি লওক আপুনি এজন ফটোগ্ৰাফাৰ হয়। এনে ক্ষেত্ৰত আপোনাক এজন ক্লায়েণ্টে একোটা 15 দিনীয়া প্ৰজেক্ট দিলে। আপুনি 15 দিনত প্ৰজেক্টটো সমাপন কৰি ক্লায়েণ্টৰ পৰা ধন আদায় ল'লে। তেনে ক্ষেত্ৰত আপোনাক এজন ফ্ৰিলেন্স ফটোগ্ৰাফাৰ হিচাপে ক'ব পাৰি। এতিয়া বুজিলেনে ফ্ৰিলেন্স মানে কি? আপোনাৰ কোনো স্থায়ী কৰ্মক্ষেত্ৰ নাই, কিন্তু আপুনি পাৰ্ট টাইমকৈ আপোনাৰ নিৰ্দিষ্ট কৌশল বা বিদ্যাৰ বলত টকা উপাৰ্জন কৰে। আজিকালি ফ্ৰিলেন্সিঙৰ যথেষ্ট সমাদৰ আছে আৰু ই তীব্ৰ গতিত আগবাঢ়ি গৈছে। আমাৰ পিছৰ যি যুগ আহি আছে, সেই যুগত অত্যাধিক ফ্ৰিলেন্সাৰে সমাজখন ভৰি থাকিব বুলি আশংকা কৰা হৈছে। এতিয়া নিশ্চয় অনুমান কৰিব পাৰিছে ফ্ৰিলেন্সিং কিমান গুৰুত্বপূৰ্ণ। ফ্ৰিলেন্সিং কেৰিয়াৰৰ বাবে মাত্ৰ দৰকাৰ আপোনাৰ নিৰ্দিষ্ট ক্ষেত্ৰত পাৰদৰ্শিতা আৰু বিশেষ কৌশল। যি ব্যক্তিৰ এটাতকৈ অধিক পাৰদৰ্শিতা বা বিদ্যা আছে, তেওঁ ফ্ৰিলেন্সিং ক্ষেত্ৰখনত যথেষ্ট উন্নতি লাভ কৰিব পাৰে। ফ্ৰিলেন্সিং বহুতে পাৰ্ট টাইম ইনকম হিচাপে গ্ৰহণ কৰি আহিছে। দেখা যায় যে অসমৰ বেছিসংখ্যক যুৱক-যুৱতীৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আছে। তেওঁলোকৰ বাবে ফ্ৰিলেন্সিং অত্যন্ত লাভদায়ক কেৰিয়াৰ অপচন। ফ্ৰিলেন্সিং কৰ্মক্ষেত্ৰটো ইমানেই কাৰ্যক্ষম যে আপুনি মাহত লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে। সচৰাচৰ ফ্ৰিলেন্সিঙত অগ্ৰাধিকাৰ থকা ক্ষেত্ৰসমূহ হ'ল এডিটিং, ভইচ অভাৰ, ৰাইটিং, কম্পিউটাৰ এণ্ড IT, ডাটা এণ্ট্ৰি, এনালাইষ্ট, ছফ্টৱেৰ ডেভেলপমেণ্ট, টেকনিকেল ছাপোৰ্ট ইত্যাদি। অনলাইন ফ্ৰিলেন্সিং জব উপলব্ধ প্লেটফৰ্মসমূহ হ'ল আপৱৰ্ক, ইলেঞ্চ, ফ্ৰিলেন্সাৰ, ফাইভাৰ, গুৰু ইত্যাদি। অসমৰ যুৱক-যুৱতীৰ বাবে অন্যতম লাভদায়ক কেৰিয়াৰ অপচন হ'ল পডকাষ্টিং। দেখা যায় যে অসমৰ বহুত যুৱক-যুৱতীৰ কথনশৈলী, বাকপটুতাৰ গুণ আছে। তেনে ক্ষেত্ৰত তেওঁলোকৰ বাবে পডকাষ্টিং একোটা উপযুক্ত কেৰিয়াৰ অপচন। এজন পডকাষ্টাৰে এপিছ'ড হিচাপে একোটি বিষয়ৰ ওপৰত ডিজিটেল অডিঅ' বা ভিডিঅ' তৈয়াৰ কৰে, যাক ব্যৱহাৰকাৰীয়ে শুনিবলৈ ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰিব পাৰে। আপুনি সহজভাৱে বুজি ল'বলৈ এজন পডকাষ্টাৰক ৰেডিঅ' জকি বুলিও বুজিব পাৰে।
সময়ৰ অগ্ৰগতিত পডকাষ্টিং একোটা লাভদায়ক কেৰিয়াৰৰ বিকল্প হিচাপে চিনাক্ত হৈছে। এজন পডকাষ্টাৰে একোটা নিৰ্দিষ্ট ক্ষেত্ৰত নিজৰ বক্তব্য দিয়ে, বিভিন্নজনৰ সাক্ষাৎকাৰ লয়, মুঠতে তেওঁ শ্ৰোতাক আনন্দ তথা জ্ঞানৰ সমল যোগান ধৰে। পডকাষ্টিং কেৰিয়াৰটো আৰম্ভ কৰিবলৈ কেইটামান সঁজুলি ক্ৰয় কৰাৰ নিশ্চয় দৰকাৰ আছে। তাৰে ভিতৰত অডিঅ' ৰেকৰ্ডাৰ, অডিঅ' এডিটিং ছফ্টৱেৰ ইত্যাদি। এইবোৰৰ উপৰিও এজন পডকাষ্টাৰে এজন ৰেডিঅ' জকি হোৱাৰ যিবোৰ গুণ দৰকাৰ, সেই সকলোবোৰ গুণ এজন পডকাষ্টাৰৰ থাকিব লাগিব। পডকাষ্টিং প্লেটফৰ্মসমূহ হ'ল এপল পডকাষ্ট, গুগল পডকাষ্ট, স্পটিফাই, ষ্টিচাৰ, টিউন ইন ৰেডিঅ' ইত্যাদি। ইয়াৰ উপৰিও আপুনি আপোনাৰ পডকাষ্ট নিজৰ ৱেবছাইটত উপলব্ধ কৰাব পাৰে। এতিয়া মূল কথা হ'ল এজন পডকাষ্টাৰে উপাৰ্জন কৰাৰ কি কি পথ আছে। এজন পডকাষ্টাৰে এডভাৰটাইজমেণ্ট বা বিজ্ঞাপন, এফিলিয়েট মাৰ্কেটিং, স্পনচৰশ্বিপ, ডনেশ্যন আৰু চেল ছাৰ্ভিচ ইত্যাদিৰ পৰা টকা উপাৰ্জন কৰিব পাৰে। বৰ্তমান সময়ত অন্যতম লাভদায়ক কেৰিয়াৰৰ বিকল্প হ'ল ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ বিষয়ে আপুনি জানিবলৈ আমাৰ আগৰ ভিডিঅ' চাব পাৰে। ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত উল্লেখ কৰা আছে।